ষ্টাৰ আছামৰ ভিডিঅ'টো যদি আপোনালোকৰ মিছ কৰিবৰ ইচ্ছা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ঘণ্টা বটনটো টিপি দিব হে। বাবা কি দেখৰি ঈদ কেতিয়াই ৰোজা ৰাখা মানুহৰ ঈদ আছে নেকি? এই মই দ্বিতীয় ৰোজা ৰাখছো আজিও ৰাখছো। তই এবাৰ ৰোজা ৰাখোতে কি কি খাইছে? এই খাওঁ না এইগিলা নাপাই খাবা খালি একবাৰ পিয়া লাগতে অলপ পানী খাইছিলো আৰু ভোক লাগতে 4টামান ভাত খাইছো। তোৰ এইগিলা আকৌ ৰোজা হোৱা নাই ভোজনীৰ দৰে দিনটো খাবি 5 ৰাতি হলি ৰোজা ৰাখাৰ দৰে খাবি আৰু আজান নেদাওঁতে ইফতাৰ কৰবি। হেত আব্বা মই আমাৰ নাখাওঁ মোৰ এই গণেশ পেটটো গি লাগে দেই ইমান নাখাওঁ মই এই গণেশ পেটটো অলপমান লাগে দে আব্বা কো এতিয়া ঈদ কেতিয়াই অ দেখৰি ঈদ কেতিয়া কম দে ঈদ আগে কাক বোলে তাকে কো ও আব্বা ঈদ মানে নতুন চলা পিন্ধবা লাগে ঘড়ী পিন্ধবা লাগে ঘড়ীত জোতা পিন্ধবা লাগে আৰু পেট ভৰে ভাত খাবা লাগে তাৰপিছত ঘৰে ঘৰে যায় পিঠা খাবা লাগে আৰু ভাটিবেলা হলি ফুৰবা যাবা লাগে তাকে ঈদ বলে। অ দেখৰি তই মোৰ আপা হৈ জন্ম লৈছে জন্ম হলো বাৰু হলো দেছিও তই মোৰ নামটো দেখৰি কিয় ৰাখলি মায়ে দেখো দিয়েগে যা সেই মাৰ কোনবা দিনতে নামৰ আগত চন্দ্ৰা পিন্ধি বহিছি মোৰ মনত নাই বুলি ভাবিছে মায়ে মুচি মই গম পাইছো বা তই চাই থাক মোৰ দেখৰিৰ নাম ফলে মই মূৰ্খ বনে এই চুলি মূৰ্খৰ দৰে বনে আছো তই গেছে নে ইয়াৰ পৰাই ভাল কথা কলি বহে আহে ভাল মানুহৰ কতো স্থান নাই যা আজিকালি। ঈদ বা কেতিয়া হবে কালি হব না পৰহি হব বা তাকে পৰহি হলি ভাল হয় এটা ৰোজা ৰাখবে পালো হে ডেকৰিটাৰ হনুমান দেউতাকে সুধি আহ ৰ সি ৰোজা চোজাও ৰাখে আৰু নমাজো পঢ়ে ৰ তাকে সুধি আহ। অ পেতে অ দেৰকানি আহ ব মই অলপ নামাজ শিক্ষা পঢ়ি আছো অ পেতে অ ডেকৰি কই আছে কোনবা ফালে মৰি ডেকৰি অ ডেকৰি ঠেৰকানি ৰখো তই মৰাই নাই নাই ৰ মোৰ বেটাই মনাই আছা আৰু ন আমাৰ মায়ে মৰিলে নে মলিকে তও মৰিলি নেকি পেতে ঈদ কে নাই ঈদটোতো হিচাপত কালিয়ে হ'ব লাগে পিছে ডেকৰিক কাপোৰ দিছে নাই নাই ঈদৰ পিছত দিম ৰ ঈদৰ পিছত দিয়ে যা ঈদৰ পিছত কাপোৰ দিয়া মোক বিয়া পাতি নাথাকে ঈদৰ পিছত তই গেছে নে ইয়াৰ পৰাই বিয়া পাতিমে মই তই বিয়া পাতিছে তো আগতীয়াকে মই পাতিমে বিয়া চাই থাক পিছত তই বিয়া পাতিমে মই কি হ'ব ইয়াৰ লগত পিছে পেতে মই ঈদ কেতিয়া তাকে সুধিব আছিলো এতিয়া কালিতো হ'ব ময়ো যাওঁ দে ঘৰত নামাজ চামাজ পঢ়িব লাগিল গাটো ধু ঈদ খাব যাবি পেতে ঠিক আছে তই আহিবি দে যাওঁ দে